ছাত্ৰ-ছাত্ৰীসকল তোমালোক নিশ্চয় ভালে আছা। তোমালোকে চাই আছা মোৰ ইউটিউব চেনেল শ্বেয়াৰিং নলেজ। গতিকে আগৰ ভিডিঅ'ত আমি অনুসৰ্গৰ বিষয়ে আলোচনা কৰিলোঁ। গতিকে আজিৰ ভিডিঅ'ত এটা নতুন বিষয় আলোচনা কৰিম। গতিকে তোমালোকে আগৰ দৰে বহি কলম উলিয়াই লোৱা আৰু মই কৈ যোৱা ইম্পৰ্টেণ্ট পইণ্টবোৰ টুকি ৰাখিবা। 1 নম্বৰ লিখি লোৱা, প্ৰত্যয় কাক বোলে, ই কেইবিধ, প্ৰত্যেকবিধৰে উদাহৰণ দিয়া। এতিয়া তোমালোকে উত্তৰত লিখা, ধাতু বা প্ৰাতিপদিকৰ পাছত যি বৰ্ণ বা বৰ্ণসমষ্টি যোগ কৰি নতুন শব্দ সৃষ্টি কৰা হয় তেনে বৰ্ণ বা বৰ্ণসমষ্টিকেই প্ৰত্যয় বোলে। অৰ্থাৎ তোমালোকে কি বুজিলা? ধাতু বা প্ৰাতিপদিকৰ পাছত যি বৰ্ণ বা বৰ্ণসমষ্টি যোগ কৰি এটা নতুন শব্দ সৃষ্টি হয় তেতিয়া সেই বৰ্ণ বা বৰ্ণসমষ্টিকেই কি বুলি কোৱা হয়? প্ৰত্যয় বুলি কোৱা হয়। এতিয়া প্ৰত্যয় কেই প্ৰকাৰ? দুই প্ৰকাৰ, কৃৎ প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়। কৃৎ প্ৰত্যয় ধাতুৰ পাছত বিভিন্ন অৰ্থত বিভক্তিৰ বাহিৰে যুক্ত হোৱাৰ প্ৰত্যয়ক কৃৎ প্ৰত্যয় বুলি কোৱা হয়। এতিয়া কৃৎ প্ৰত্যয় কাক বোলে? ধাতুৰ পাছত যি বৰ্ণ বা বৰ্ণসমষ্টি যোগ হৈ এটা নতুন শব্দ সৃষ্টি হয় সেই বৰ্ণ বা বৰ্ণসমষ্টিকে কি বুলি কোৱা হয়? কৃৎ প্ৰত্যয় বুলি কোৱা হয়। কৃৎ প্ৰত্যয়কে মুখ্য প্ৰত্যয় বোলা হয়। এতিয়া কৃৎ প্ৰত্যয় কি বুলি জনা যায়? মুখ্য প্ৰত্যয় বুলি জনা যায়। কৃৎ প্ৰত্যয়ৰ যুগত সৃষ্টি হোৱা শব্দক কৃদন্ত শব্দ বোলে। এতিয়া কৃদন্ত শব্দ কাক বোলে? তোমালোকে এইটো জনাটো অতি প্ৰয়োজন। কৃৎ প্ৰত্যয়ৰ লগত যোগ হৈ সৃষ্টি হোৱা শব্দ কৃদন্ত শব্দ বোলে। অসমীয়াত 2 শ্ৰেণীৰ কৃৎ প্ৰত্যয় আছে। মূল সংস্কৃত ধাতুৰ পাছত যি প্ৰত্যয় যুক্ত হৈ শব্দ সাধন হয় তাক সংস্কৃত কৃৎ প্ৰত্যয় আৰু অসমীয়া প্ৰত্যয়ান্ত ধাতুক অসমীয়া কৃৎ প্ৰত্যয় বোলা হয়। গতিকে কৃৎ প্ৰত্যয় কেই প্ৰকাৰ? 2 প্ৰকাৰ। এটা হৈছে সংস্কৃত কৃৎ প্ৰত্যয় আৰু এটা হৈছে অসমীয়া কৃৎ প্ৰত্যয়। অসমীয়া কৃৎ প্ৰত্যয় দুটামান উদাহৰণ। তোমালোকে উদাহৰণবোৰ ভালদৰে মন কৰিবা, এইবোৰ পৰীক্ষাত অহাৰ চান্স থাকে। অন, খা যোগ অন, খাৱন। নাচ যোগ অন, নাচন। অনি, পাত যোগ অনি, পাতনি। বুজ যোগ অনি, বুজনি। গতিকে তোমালোকৰ পৰীক্ষাত আহিব পাৰে পাতনি, পাতনিত কি প্ৰত্যয় যোগ হৈছে? তেতিয়াহ'লে তোমালোকে কি লিখিব লাগিব? পাতনিত অনি প্ৰত্যয় যোগ হৈছে। খাৱন, খাৱনত কি প্ৰত্যয় যোগ হৈছে? আহিলে মানে তোমালোকে লিখিব লাগিব অন প্ৰত্যয় যোগ হৈছে। সেইকাৰণে উদাহৰণবোৰ তোমালোকে ভালদৰে চাই যাবা, এইবোৰ অতি ইম্পৰ্টেণ্ট। অনি, ৰু যোগ অনি, ৰোৱনি। শুৱৰ যোগ অনি, শুৱৰণি। অনিয়া, লগ যোগ অনিয়া, লগনীয়া। ভাগ যোগ অনিয়া, ভাগনীয়া। অনিয়াৰ, নাচ যোগ অনিয়াৰ, নাচনীয়াৰ। আৰু, যুঁজ যোগ আৰু, যুঁজাৰু। গতিকে তোমালোকে ইয়াত নিশ্চয় ধৰিব পাৰিছা পৰীক্ষাত কেনেধৰণৰ কুৱেশ্যন আহিব পাৰে। তোমালোকক ইয়াৰ পৰাই সুধি দিব পাৰে মগনিয়াৰ, মগনিয়াৰত কি প্ৰত্যয় যোগ হৈছে? তোমালোকে তেতিয়া লিখিব লাগিব মাগ যোগ অনিয়াৰ, মগনিয়াৰ। গতিকে মগনিয়াৰত কি প্ৰত্যয় যোগ হৈছে? অনিয়াৰ প্ৰত্যয় যোগ হৈছে। তোমালোকে নিশ্চয় বুজি পাইছা। আৰু যদি কিবা বুজি নোপোৱা তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি সুধিলেই হ'ব। তাৰপিছত 2 নম্বৰটো হৈছে তদ্ধিত প্ৰত্যয়। আমি প্ৰথমে কি প্ৰত্যয়ৰ বিষয়ে পঢ়িলোঁ? কৃৎ প্ৰত্যয়। এতিয়া নেক্সটটো হৈছে তদ্ধিত প্ৰত্যয়। তদ্ধিত প্ৰত্যয় কাক বোলে? প্ৰাতিপদিকৰ পাছত বেলেগ বেলেগ অৰ্থত যুক্ত হৈ যিবোৰ প্ৰত্যয়েৰে নতুন পদ গঠন কৰা হয় তাকে তদ্ধিত প্ৰত্যয় বুলি কোৱা হয়। অৰ্থাৎ প্ৰাতিপদিকৰ পাছত যি বৰ্ণ বা বৰ্ণসমষ্টি যোগ হৈ এটা নতুন শব্দ সৃষ্টি হয় সেই বৰ্ণ বা বৰ্ণসমষ্টিকে কি বুলি কোৱা হয়? তদ্ধিত প্ৰত্যয় বুলি কোৱা হয়। তদ্ধিত প্ৰত্যয়ক গৌণ প্ৰত্যয় বুলি কোৱা হয়। আমি ইতিমধ্যে পাই আহিলোঁ কৃৎ প্ৰত্যয় কি বুলি জনা যায়? মুখ্য প্ৰত্যয়। গতিকে গৌণ প্ৰত্যয় কাক জনা যায়? তদ্ধিত প্ৰত্যয়ক। কৃৎ প্ৰত্যয়ৰ দৰে তদ্ধিত প্ৰত্যয়ৰো 2 বিধ। কি? সংস্কৃত আৰু এটা হৈছে অসমীয়া। গতিকে তদ্ধিত প্ৰত্যয়ৰ 2টা ভাগ আছে, এটা হৈছে সংস্কৃত আৰু এটা হৈছে অসমীয়া। গতিকে অসমীয়া তদ্ধিত প্ৰত্যয়ৰ 2টামান উদাহৰণ। গতিকে এই উদাহৰণবোৰ তোমালোকৰ কাৰণে অতি ইম্পৰ্টেণ্ট। তোমালোকে এইবোৰ ভালদৰে বহীত লিখি মনত ৰাখিবলৈ চেষ্টা কৰিবা। এটা হৈছে অক, খেতি যোগ অক, খেতিয়ক। অতি, লাহ যোগ অতি, লাহতি। অতীয়া, আগ যোগ অতীয়া, আগতীয়া। এইবোৰ মই প্ৰতিটো উদাহৰণে পঢ়ি যোৱা নাই। তোমালোকে এই প্ৰতিটো উদাহৰণে পঢ়িবা আৰু বহীত টুকি ৰাখিবা যাতে পৰীক্ষাত আহিলে ভালদৰে কৰিব পাৰা। এতিয়া তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰাও আহিব পাৰে শেহতীয়াত কি প্ৰত্যয় যোগ হৈছে? তেতিয়াহ'লে তোমালোকে লিখিব লাগিব
অতীয়া প্ৰত্যয় যোগ হৈছে। ঠিক তেনেদৰে বেলেগ উদাহৰণবোৰ তোমালোকে চাই লোৱা। অক, খেতি যোগ অক, এইটো চালোঁ আমি। প্ৰচাৰ যোগ অক, প্ৰচাৰক, ইয়াত নতুন এটা শব্দ পাইছোঁ। অনি, ধান যোগ অনি, ধাননি। ফুল যোগ অনি, ফুলনি। ঠিক তেনেদৰে বননি, অনিয়া, আঠুৱনীয়া, পকনীয়া। অতি, লাহ যোগ অতি, লাহতি। এইবোৰ আই যোগ অতি, আয়তি। গতিকে এই উদাহৰণবোৰ তোমালোকে বহীত টুকি ৰাখিবলৈ কিন্তু নাপাহৰিবা। এতিয়া ইয়াৰ পৰাও কুৱেশ্যন আহিব পাৰে, সেইকাৰণে তোমালোকে ভালদৰে এইবোৰ বহীত টুকি ৰাখিবা। বননিত কি প্ৰত্যয় যোগ হৈছে, তেতিয়াহ'লে কি লিখিব লাগিব? অনি প্ৰত্যয় যোগ হৈছে। ঠিক তেনেদৰে অতীয়া, আগতীয়াত অতীয়া প্ৰত্যয় যোগ হৈছে। তলতীয়াত অতীয়া প্ৰত্যয় যোগ হৈছে। লগৰীত অৰি প্ৰত্যয় যোগ হৈছে, অৰি প্ৰত্যয়। ভালৰীত এইটো অৰি প্ৰত্যয় যোগ হৈছে। নাৱৰীয়া, নাৱৰীয়াত অৰিয়া প্ৰত্যয় যোগ হৈছে। সাঁতোৰুৱাত অৰুৱা প্ৰত্যয় যোগ হৈছে। দীঘলত অল প্ৰত্যয় যোগ হৈছে। গতিকে তোমালোকে নিশ্চয় বুজি পাইছা। তাৰপিছত বাকীবোৰ চোৱা। অলি, আগ যোগ অলি, আগলি। খাৰ যোগ অলি, খাৰলি। অলিয়া, গাঁৱলীয়া, গাঁৱলীয়াত কি প্ৰত্যয় যোগ হৈছে? অলিয়া। ঠিক তেনেদৰে পনীয়া, পনীয়াত কি প্ৰত্যয় যোগ হৈছে? আ প্ৰত্যয়। এইবোৰ অতি ইম্পৰ্টেণ্ট, তোমালোকে বহীত টুকি ৰাখিবা। মিঠাই, মিঠাইত কি প্ৰত্যয় যোগ হৈছে? আই প্ৰত্যয় যোগ হৈছে। ঠিক তেনেদৰে ফুলাম, ফুলামত কি প্ৰত্যয় যোগ হৈছে? ফুল যোগ আম, আম প্ৰত্যয় যোগ হৈছে। আমি প্ৰত্যয়, মূৰ্খ যোগ আমি, মূৰ্খামি। গতিকে মূৰ্খামিত কি প্ৰত্যয় যোগ হৈছে? আমি প্ৰত্যয়। পূজাৰীত কি প্ৰত্যয় যোগ হৈছে? আৰি প্ৰত্যয়। গতিকে এই সকলোবোৰ তোমালোকে বহীত টুকি ৰাখিবা। ঠিক তেনেদৰে প্ৰত্যয় ই, হ্ৰস্বই আৰু দীৰ্ঘই। তামি, তামিত কি প্ৰত্যয় যোগ হৈছে? দীৰ্ঘই প্ৰত্যয়। আগলিত হ্ৰস্বই। ঠিক তেনেদৰে ইয়া, তেলীয়া, তেলীয়াত কি প্ৰত্যয় যোগ হৈছে? ইয়া প্ৰত্যয় যোগ হৈছে। মৰমীয়ালত কি প্ৰত্যয় যোগ হৈছে? ইয়াল প্ৰত্যয়। ইলা, কাম যোগ ইলা, কামিলা। ইলি, মাহ যোগ ইলি, মাহিলি। উৱা, বন যোগ উৱা, বনোৱা। ঘৰ যোগ উৱা, ঘৰুৱা। উৱাল, ভিতৰ যোগ উৱাল, ভিতৰুৱাল। খেলুৱৈ, ইয়াত কি প্ৰত্যয় যোগ হৈছে? উ, ঐ, খেলুৱৈ। দন্দুৰা, দণ্ড যোগ উৰা, দন্দুৰা প্ৰত্যয় যোগ হৈছে, উৰা প্ৰত্যয় যোগ হৈছে। ঠিক তেনেদৰে বাটকুৰি, ইয়াত কুৰি প্ৰত্যয় যোগ হৈছে। বোকাময়, ইয়াত মই প্ৰত্যয় যোগ হৈছে। ৰূপহ, ৰূপহত কি প্ৰত্যয় যোগ হৈছে? হ প্ৰত্যয় যোগ হৈছে। এইবোৰ তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা, কাৰণ প্ৰত্যয় বিষয়টো মেট্ৰিক পৰীক্ষাৰ কাৰণে অতি ইম্পৰ্টেণ্ট। গতিকে এতিয়াৰ পৰাই তোমালোকে প্ৰস্তুতি চলাব লাগিব। গতিকে এইবোৰ তোমালোকে ভালদৰে নোট কৰি যাবা। আৰু যদি কিবা বুজি নোপোৱা, তেতিয়াহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। ইয়াৰ পিছত মই তোমালোকলৈ লৈ আনিম এটা নতুন বিষয়। গতিকে মোৰ নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে তোমালোকে মোৰ চেনেলটোত যদি নতুন আহিছা, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি অল বটনটোত ক্লিক কৰি ৰাখিবা। আৰু যদি মোৰ ভিডিঅ'টোৰ পৰা কিবা উপকৃত হৈছোঁ বুলি ভাবিছা, তেতিয়াহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।